নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ ডেইলি বজাৰৰ সমীপত থকা স্কোৱাৰ নামৰ দোকানখনলৈ। দোকানখনলৈ অহাৰ আচল উদ্দেশ্যটো হৈছে আমাৰ গাঁৱৰ দোকানখনৰ বাবে এটা নতুন ডিপ ফ্ৰিজ লয়। লগত আহিছে আমাৰ বেটী, তাইৰ নাম বিপাঞ্চি দেই, বৰ উৎপতীয়া কিন্তু। আৰু এইফালে আমাৰ মাহঁত লাগি আছে ডকুমেণ্টেশ্যনৰ কামত। আৰু আমাৰ বেটী বহুত দিনৰ পিছত মোক লগ পালে যে লগ এৰি দিবই নোখোজে। ৰৈ ৰৈ আমনি লাগিলে, সেইবাবে দোকানীজনে আমাক চাহ অফাৰ কৰিলে। এই চাহ খাই ল'লোঁ আৰু এতিয়া মোৰো আমনি লাগিছে। লগতে আমাৰ এখেত বৰ আমনি পায় দেই অলপ সময় ৰখিব পালে। তাৰপাছত এতিয়া বহুত দেৰি ৰৈ মেলি এতিয়া পালোঁ আৰু বিলখন হাতত গতাই দিলে আমাক। আৰু এতিয়া লাহেকৈ আমি বাহিৰলৈ ওলাইছোঁ, কেলৈ কি গোদামটো পাছফালে আছে, সেইবাবে পাছফালে যাব লাগিব বস্তু উলিয়াবৰ কাৰণে। আৰু আমাৰ দাদাহঁতে হেল্প কৰি দিছে বস্তুটো উলিওৱাত। তাৰপাছত আমাৰ টেম্পুত উঠাই দিয়া হ'ব। এইখন টেম্পুত অলৰেডি উঠাই দিয়া হ'ল, এতিয়া যাব আমাৰ গাঁৱত। বাছ ইমানেই আছিলে আজিৰ ভিডিঅ'টোত। আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই, চি ইউ।